নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি ৩ অক্টোবৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এডিআৰই নিযুক্তি প্ৰক্ৰিয়াক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। 2 দিনতে ঘোষণা কৰা হ'ব নিযুক্তিৰ তাৰিখ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, প্ৰথমতে এলপি, তাৰ পাছত পুলিচ, তাৰ পাছত ৰাজপ্ৰতিত্ব বিষয়া, তাৰ পাছত এডিআৰই তৃতীয় আৰু চতুৰ্থ বৰ্গ আৰু স্বাস্থ্য বিভাগৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। এনেকৈ ৩৫,০০০ যুৱক যুৱতীয়ে নৱেম্বৰ-ডিচেম্বৰৰ মাহত নিযুক্তি লাভ কৰিব। ৰাইজৰ মাজত ভালদৰে থাকিবলৈ হ'লে ৰাইজক ভয় কৰিবলৈ শিকক। মুখ্যমন্ত্ৰীক সতৰ্কবাণী সাংসদ গৌৰৱ গগৈৰ। শনিবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰ কঠোৰ ভাষাৰে সমালোচনা কৰে। তেওঁ কয়, মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই মাথো পাতৰ কথাহে কয়। 10 ছেপ্টেম্বৰৰ ফ্লপছৰ কথা সকলোৱে জানে। 10 ছেপ্টেম্বৰৰ পাছত ৰাইজৰ মাজত মুখ্যমন্ত্ৰীৰ গ্ৰহণযোগ্যতা শূন্য হৈ গ'ল। নিজৰ জালত তেওঁ নিজেই ফাঁচি গ'ল। ৰাইজক ভয় কৰিবলৈ, সন্মান কৰিবলৈ শিকক হিমন্ত বিশ্ব শৰ্মাই। দিছপুৰ থানাত বিকাশ অসমৰ বিৰুদ্ধে ৰুজু আন এক গোচৰ। ফাঁচী বজাৰৰ ব্যৱসায়িক ধন দাবীৰ অভিযোগ। বিকাশ অসমত অপহৰণ সম্পৰ্কীয় গোচৰত 3 দিন আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। গ্ৰেপ্তাৰ হোৱাৰ পিছতে আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে বিকাশ অসমৰ বিৰুদ্ধে উত্থাপিত আন এক অভিযোগৰ কথা। জাতি মাটিৰ কথা কোৱা, নিজকে অসমীয়াৰ বাবে মনে প্ৰাণে সকলো ত্যাগ কৰা বুলি দাবী কৰা বিকাশৰ বহু কুকীৰ্তি লাহে লাহে ফাদিল হৈছে। অভিযোগ অনুসৰি দীপাৱলীৰ সময়ত ফাঁচী বজাৰৰ কেইবাজনো ফটকা ব্যৱসায়ীক লক্ষ্য কৰি লয় বিকাশ অসম তথা সংগঠনটোৱে। দীপাৱলীৰ সময়ত ফটকা ব্যৱসায়ীক ফটকা বিক্ৰীৰ নামত দাবী কৰিছিল কেইবা লাখ টকা। উপ আৰক্ষী আয়ুক্ত মৃণাল ডেকাই এই কথা জনাইছে। ৰাজনীতি কৰিবলৈ মুখ্যমন্ত্ৰীয়ে প্ৰশাসন যন্ত্ৰটোক ব্যৱহাৰ কৰাটো একেবাৰে অনুচিত। কাৰণ মুখ্যমন্ত্ৰীয়ে আগতে কৈছিল 10 ছেপ্টেম্বৰৰ দিনা SITৰ ৰিপৰ্টটো আমি পাম। এতিয়া 10 অক্টোবৰ গ'ল, 10 নৱেম্বৰ যাব আৰু তাৰ পিছত 10 ডিচেম্বৰো হ'ব। তাৰ পিছতো তেওঁ একেখন ৰেকৰ্ড বজাই বজাই আমাৰ দলৰ সভাপতিজনক পাকিস্তানৰ এজেণ্ট বুলি কৈ মানুহৰ মনত এটা ভুল ধাৰণা দিবলৈ যি চেষ্টা কৰি আহিছে সেইটো এটা অপচেষ্টা। মই ভাবোঁ গৌৰৱ গগৈয়ে কথাখিনি সহজভাৱে লৈছে। মই আশা কৰোঁ মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে তেওঁ মানহানিৰ গোচৰ দিব। মুখ্যমন্ত্ৰীয়ে যে মুখ্যমন্ত্ৰীৰ চকীখনৰ পৰা হাজাৰবাৰ মিছা কথা কয়, সেই কথাটো আমাৰ সভাপতি গৌৰৱ গগৈয়ে প্ৰমাণ কৰিব। হাজাৰ হাজাৰ অনুৰাগীৰে ভৰি আছে জুবিন ক্ষেত্ৰ। ভিৰৰ মাজতে আনোৱাৰে যি কাণ্ড কৰিলে, মুহূৰ্ততে লাগিলে হাহাকাৰ। জুবিন ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলিৰ বাবে আগবঢ়োৱা অনুৰাগীৰ ধন মোনাত ভৰাই উধাও হোৱাৰ অপচেষ্টা আনোৱাৰ হুছেইন নামৰ চোৰটোৰ। ৰাইজে কৰায়ত্ব কৰি সোণাপুৰ আৰক্ষীক গতাই দিয়ে বুকু ধোপাধাৰাত আনোৱাৰ হুছেইনক। উল্লেখযোগ্য যে ভিৰৰ সুযোগ লৈ জুবিনৰ ক্ষেত্ৰত বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ। যে এই পূৰ্বেও এই ঘটনা সংঘটিত কৰিছিল আনোৱাৰ হুছেইনে। মিয়া ভাইৰ দুঃসাহসে অসমত কাম নকৰে। অবৈধ দখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলিব। প্ৰতিজন অনুপ্ৰৱেশকাৰীক আমাৰ ভূমিৰ পৰা উভতাইও পঠিওৱা হ'ব। এয়াই আমাৰ অসম প্ৰেম, মাতৃভূমিৰ সেৱা। পুনৰ সামাজিক মাধ্যমৰ জৰিয়তে অবৈধ বাংলাদেশীক সকীয়াই দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে শনিবাৰে নিশা পুনৰ 16জনকৈ বাংলাদেশী নাগৰিকক আটক কৰি বিতৰণ কৰাৰ কথাও জানিবলৈ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মেক্সিকোত সংঘটিত হোৱা এক বৃহৎ বিস্ফোৰণত কেইবাজনো লোকৰ মৃত্যু হৈছে। অৱশ্যে কোনো সন্ত্ৰাসবাদী সংগঠনে আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই। শনিবাৰে এক বৃহৎ বিস্ফোৰণে জোকাৰি যায় মেক্সিকোৰ সোনোৰা প্ৰদেশৰ হাৰ্মোচিলোৰ
ৱালডুছ ছুপাৰ মাৰ্কেট। এই বিস্ফোৰণত 23 জন লোক নিহত হোৱাৰ লগতে 11 জন আহত হয়। নিহতসকলৰ ভিতৰত কেইবাটাও শিশু আছিল। ভাৰত নেপাল নহয়, ইয়াত জেনজিৰ প্ৰতিবাদ হ'ব নোৱাৰে, বুজাই দিলে অমিত শ্বাহ। বিহাৰৰ নিৰ্বাচনী পৰিৱেশনৰ মাজতে অমিত শ্বাহে নেপালত জেনজিৰ প্ৰতিবাদ সন্দৰ্ভত নিজৰ মতামত ব্যক্ত কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এটা ব্যক্তিগত চেনেলৰ আগত কয় যে নেপালত যি ধৰণৰ ব্যৱস্থাৰ বিৰুদ্ধে যুৱক যুৱতীয়ে বিদ্ৰোহ কৰিছে ভাৰতত সম্ভৱ নহয়। অমিত শ্বাহে যুক্তি দিছিল যে ইয়াৰ কাৰণ হ'ল ভাৰতৰ গণতন্ত্ৰ গভীৰভাৱে শিপাই আছে আৰু ই যথেষ্ট শক্তিশালী। ৰাজ্যৰ এইকেইখন জিলাত 6 নৱেম্বৰত স্থানীয় বন্ধ ঘোষণা। সোমবাৰে জিলা প্ৰশাসনে প্ৰকাশ কৰিব আনুষ্ঠানিক নিৰ্দেশনা। উৎসৱৰ বাবে 6 নৱেম্বৰ বৃহস্পতিবাৰে ৰাজ্যৰ এইকেইখন জিলাত ঘোষণা কৰা হৈছে স্থানীয় বন্ধ। ৰাস উৎসৱৰ বাবে মাজুলী জিলা প্ৰশাসনে 6 নৱেম্বৰ দিনটোত স্থানীয় বন্ধ ঘোষণা কৰাৰ সিদ্ধান্ত কৰিছে। যদি এনেধৰণৰ নিউজ পাব খোজে তেনেহ'লে আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দি এটা লাইক দি যাব।